हेलो व्हाट्सअप एंड वेलकम बैक टू द चैनल। तो आज आमी माने গৈছিলো মানে কালি গৈছিলো গোৱালপাৰাত বেলেগ বেলেগ জায়গাত গৈছিলো কিন্তু মোৰ ফ্ৰন্ট ক্লিপটো নোহোৱা হৈছে হেতুৰ কাৰণে এইটো ক্লিপটো বনাইছো নতুনকে আৰু ভিডিওটো চাওক লাষ্টলৈকে এনজয় কৰক। তো চাওক এতিয়া ভিডিওটো। গাইস হেল্ল তো গাইস এইজন মহাপুৰুষ আহিপাল এতিয়া এইজন আহিব বাকি আছে তো এইফালে হেলমেটও থুমাই আছো মনটো এতিয়া মানে আমি যাম তো গাইস আমি রংজুলি লেকে যাম এবার ফার্স্টতে কি তাও কি গরম ছে তো গোৱালপাৰাৰ বহুত জায়গাত যাব বলে ৰংমাটিল কতবা আৰু মেলা জায়গাত যাব তো এতিয়া গৈ আছো ৰংজুলি লেকে ৰংজুলিৰ পৰা তাৰপিছত ক'ত যায় তাতে লক কৰিব। এইফালে মানে ৰেলি চলি আছে ইয়াতে ৰংজুলিত ক'ৰ পৰা ক'ত যাবি এতিয়া ক প্লেনিংটা ক গোৱালপাৰা সাইডৰ পৰা আহিবি না ইফালে পৰা ডাইৰেক্ট তো গাইস গোৱালপাৰা সাইডৰ পৰা বোলে আহিব ইফালে ৰিটাৰ্ণ এতিয়া গৈ আছো একজনক ৰখি মানে আমনি লাগি গ'ল তো টাইম হ'ল 9:45 এতিয়া যাওঁতে বাজব কিজানি 12টা মান ৰখি আছো এতিয়া কিমান সময় আহি পায় আৰু এইটো তামোল চবাই আছো দেই বেলেগ বুলি নকব। তো গাইস ফাইনেলি আহি পাল সিহঁতে চবে এতিয়া যাই আছো তো বাইকখন ষ্টাৰ্টিং কিন্তু গৰম হৈছে কিজানি বহুত। এইজন ব্যক্তিক আমি ইমান সময় ৰখিলো কমসে কম 3 ঘণ্টা 4 ঘণ্টা মান ৰখিলো 3 ঘণ্টা মান ৰখিছো ৰাতিপুৱা 8টা বজাৰ পৰা 9টা 10টা 2 ঘণ্টা হৈছে 2 ঘণ্টা তো গাইস 2 ঘণ্টা ৰখছো ইয়াত ক'ত যা তো গাইস ইউলা হৈ গ'ল এতিয়া গৈ আছো এই বাইকগুলো বুনবাকি চাব এই যে হ'ল মন্দিৰটো বুনবাকিৰ তো গাইস সাইকেল রাইড বাবু গিলা যাত্রা কত যাবে নরনারায়ণ তো গাইস সাইকেলত যাই আছে পুৰা মানে তো গাইস ফাইনালি দুধনৈ পালো এতিয়াহে অলপ মানে দলংটা ক্ৰছ কৰি দিলো এইফালে নদীটো পাৰ হলো এতিয়া মানে পাই গলো দুধনৈ পুৰা ভাঙা ফুটা হৈ গৈছে এয়া চাব পাৰে নতুন 2.0 হৈ আছে দুধনৈ তো 4 লাইন হ'ব তো এইফালে চাইকেল ৰাইডাৰ তো এইফালে চাইকেল লৈ পুৰা মানে যাই আছে আৰপিএম দিয়ে এটা আৰপিএম তো গাইস পুরা মানে আরপিএম খালি আছে আৰু তো গাইস রাস্তা মানে পুরা একদম বেয়া এখানে পুরা মানে একদম অবস্থা বেয়া আছে নতুন রাস্তা বনাই আছে এখানে তো সবে যাই আছে একদম রাস্তা বেয়া ধুলা পুরা তাতে আগে যাই আছে সাইকেল রাইডার আৰু লগ পাইছো তো ইয়াতে বাবু গিলা কল পাইছা দরঙ্গেরে কত যাবে সাবস্ক্রাইব করলো বিয়া চ্যানেলটা পিআর ব্লগস 99 ফাইনালি পাই গলো আগিয়া
বাইক রাইডার্স কোনফালে বা যায় পঞ্চৰত যায় না ক'তে যায় তো গাইজ 1 ঘণ্টাত আহি পালোঁ আগিয়া 1 ঘণ্টা তো এতিয়া এইবোৰ মানে অলপমান আৰপিন দিব আৰু আজি 15 আগষ্ট না অ'কে গাইজ অ'কে ডান এতিয়া ৰাংচাপাৰা যাম তো ৰাংচাপাৰাত যাম এতিয়া অলপমান ইয়াতে ৰখিলোঁ তো এতিয়া চবে ৰেডি এতিয়া আমাৰ বাইকখন পুৰা মানে গৰম হৈ গৈছে বাইকখন অলপমান ৰেষ্ট হিলালি আৰু বাঢ়ি যাব তো আৰু তেলৰ কাটা চাব পাৰে তেলৰ এই চাওক দেউতাই দিনাখন পেলাই দিছিল বাইকটো ইয়াতে গ্লাছটো ফাটিছে মিটাৰৰ গ্লাছটো ফাটি গৈছে এতিয়া আমি গৈ আছোঁ ৰাংচাপাৰা তো এইখন হ'ল আগিয়া টাউন তো গাইজ ৱেটো ৰাংচাপাৰা এদি ইফালেদি যাব লাগে তো এতিয়া গৈ আছোঁ ৰাংচাপাৰা Welcome to Rangsapara. So Assam's cleanest place, Rangsapara. Ahi bisu. Etia palue. Ei Asam. So guys, finally ahi palu Rangsapara. Etia yar pra aru kot jai nazanu. Yarte olman korim. তো গৰম লাগছে বহুত আৰু ধূলা ঠিকছে ৰাস্তাবোৰ তো এতিয়া মানুহবোৰ আহি আছে এইবিলাক পুৰা মানুহ হ'লে বাইক তো গাইজ মানে এটা প্ৰব্লেম হ'ল আমাৰ মানে স্কুটি এখন পামচাৰ হ'ল বোলে গাজল আছে তো এতিয়া তাকে ৰখি আছোঁ গৰম আৰু মুখ চুখ ধুই ল'লোঁ এইফালে এই চাওক অৱস্থা তো 15 আগষ্টত আহি কিনে এয়া চাকা পামচাৰ হৈ গৈছে এতিয়া পিছৰ চাকাটো ইয়াৰ এইখন বাইকৰ পিছৰ চাকাটো পামচাৰ হৈ গৈছে এতিয়া গৈ আছোঁ পামচাৰ দোকান বিচাৰি খোজকাঢ়ি এইখিনি হা ৰখাপাৰা না ৰাংচাপাৰা ৰখাপাৰা হয় নেকি সেইখিনি ৰাংচাপাৰা কি নাম বাবু তোৰ নমস্কাৰ মোৰ নাম শ্ৰী চুমননাথ হয় নেকি আপোনাৰ ইউটিউব চেনেল আছে আছে কি নাম PR Vlogs 99 সার্চ করে এখানে সাবস্ক্রাইব করে দিবি কত যাওয়া তুই হ্যাঁ চাবা আহিলে হয় নেকি নেক্সট টাইম আহিলে ডাঙৰে হবি তো এতিয়া আমি গৈ আছোঁ পামচাৰ দোকান বঢ়িয়া তো চবে সাবস্ক্রাইব কৰি দিব চেনেলটো তো গাইজ এতিয়া মানে টায়াৰটো লিক বাতি আছে এই বাইকখন চাকা খোলা হৈ গ'ল এতিয়া এক্সপিৰিয়েঞ্চ কেনেকুৱা চাকা খুলি একদম বঢ়িয়া তো আমাৰ দাদাক পুৰা কম মাৰিব দিছে তো গাইজ আৰু মানে ব্লগ কেইটা কিজানি এপিছড চিষ্টেমত আহিব মানে ৰাংচাপাৰাটো আৰু ক'ত যায় তাতে আৰু ৰাংচাপাৰাটো ইয়াতে হ'ব আৰু এক্সট্ৰা বেলেগ হ'ব ভিডিঅ'বিলাক তো ইয়াতে হাঁহি আছে ই মানে কিয় হাঁহি আছে নাজানো আৰু তো সেনেকা হ'ব এইটো ভিডিঅ'টো কাৰণ নহ'লে একদম মানে 1 ঘণ্টাৰ বেছি হৈ যাব ব্লগ তো গাইজ পুৰা ৰেডি চাকাটো পুৰা ৰেডি হৈ গ'ল এতিয়া মানে ৰাংচাপাৰা যাম গাইজ ফুল্লি ৰেডি এতিয়া গৈ আছোঁ এই বাবু ক'ৰ পৰা আহিছা চালপাৰা তো ইহঁতে বোলে চালপাৰাৰ পৰা আহিছে দূৰৰ পৰা চাইকেল মাৰি অহাটো কম নহয় গৰমত তো গাইজ ৰাংচাপাৰা আহি গ'লোঁ ইয়াতে এণ্টাৰ ৰাংচাপাৰা দিছ ইজ দ্য ৰাংচাপাৰা তো গাইজ হালধীয়া চশমা পিন্ধি দিছোঁ এয়া কেনেকুৱা লাগছে কমেণ্ট কৰিব কমেণ্ট তো গাইজ গৈ আছোঁ এতিয়া বাম্বো পাৰ্কত তো গাইজ ফাইনেলি পাই গ'লোঁ বাম্বো পাৰ্ক এইখনে হ'ল বাম্বো পাৰ্ক এইখনে হ'ল বাম্বো পাৰ্ক তো এতিয়া গৈ আছোঁ উৰপদ বিল তো বাইকখন লওঁ ইয়াৰ পৰা যাওঁ ৰাংচাপাৰা সিফালে যোৱা নহ'ল কাৰণ ঘৰত পইচা বেছি লয় মানে 20 টকা লয় তো এতিয়া গৈ আছোঁ উৰপদ বিল তো গাইজ এতিয়া ওলাই আছোঁ ইয়াৰ পৰা চলো
তো বনি থাকক মোৰ লগত তো চাই থাকক হৈ আছোঁ এতিয়া আমি উৰ্বতী শীতলাম সস্য শ্যামলাম বন্দে মাতরম